হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই মা মানিনী থানলৈ গৈছিলোঁ, তাৰে ভিডিঅ' এটা আপোনালোকৰ আগত আগবঢ়াইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে মোৰ ফেচবুক পেজখনো ফ'ল' কৰি দিব, মই স্ক্ৰীণত লগাই দিছোঁ। আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। বন্ধুসকল, আপোনালোকক লৈ গৈ আছোঁ অৰুণাচল সীমান্তত অৱস্থিত মানিনী থানলৈ। মানিনী অৰুণাচল প্ৰদেশৰ চিৰাং জিলাত অৱস্থিত। এতিয়া আহকচোন আমাৰ লগতে মানিনী থানলৈ বুলি ৰাস্তাৰ দাঁতিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি এয়া হৈছে বগীবিল দলং। টিকেট কাটি ল'লোঁ আৰু এয়া হৈছে মেইন গেট। মেইন গেটৰ ভিতৰেদি গৈ আছোঁ। পাহাৰৰ ওপৰলৈ উঠি যাব লাগিব। এতিয়া আমি মালিনী থানলৈ গৈ আছোঁ। ইয়াৰে দুটা ৰাস্তা আছে, এটা পুৰণা আৰু এটা নতুনকৈ বনাই দিছে। মালিনী থানৰ ইতিহাস দ্বাপৰ যুগৰ পৰাই আৰম্ভ হৈছিল। দ্বাপৰ যুগত ভীষ্মকৰ নগৰৰ পৰা শ্ৰীকৃষ্ণই ৰুক্মিণীক শৰণ কৰি লৈ আহোঁতে দ্বাৰকালৈ যোৱাৰ পথত এই ঠাইখিনিত শ্ৰীকৃষ্ণই আহি কিছুদিন জিৰাইছিল আৰু সেই সময়তে শিৱ আৰু পাৰ্বতীয়ে এই পাহাৰতে তপস্যাত লীন হৈ আছিল। তেতিয়া দেৱী পাৰ্বতীয়ে এগৰাকী মালিনী ৰূপ লৈ অৰ্থাৎ ফুলনি বাগিচাত কাম কৰা মালিনী ৰূপ লৈ ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক পুষ্পমালা অৰ্পণ কৰিছিল আৰু তেওঁলোকৰ মাজত গন্ধৰ্ব বিবাহ পাতি দিছিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণই এই কথা জানিছিল, গতিকে ভগৱান শ্ৰীকৃষ্ণ কলিযুগত মালিনী দেৱী হ'ব বুলি তেওঁক আশীৰ্বাদ কৰিছিল। এতিয়া আমি ধূপ চাকি জ্বলাই ল'লোঁ আৰু মালিনী মাৰ চৰণত সেৱা কৰিলোঁ। কাটিলো চলিয়া কাটিলো আমি কাটিলো
শুনা যায় যে পূৰ্বতে ইয়াত বহুকেইটা মন্দিৰ আছিল, কিন্তু কালক্ৰমত কিবা নহয় কিবা কাৰণত, প্ৰাকৃতিক দুৰ্যোগ বা তেনেকুৱা কিবা কাৰণত ধ্বংস হৈ গ'ল। এতিয়া কেৱল মন্দিৰবোৰৰ ভগ্নাৱশেষ স্তম্ভবোৰহে পোৱা যায়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।